অসমীয়া খানা একো নেপালেও ভাবিছিলোঁ অসমীয়া খানা খাম বাট নাপালোঁ আলু পিটিকা আছিল খালি অনলি টিকেটো মই কৰিছোঁ আৰু প্লাছ এতিয়া ট্ৰেইন ক'ত কেনেকৈ কেতিয়া আহিব গোটেইবোৰ মোক কৰিবলৈ দিছে আজি ট্ৰেইন আমাৰ খানা আহি গ'ল হে গাইজ বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু ফ্ৰেণ্ডছ আজি আমাৰ পুনে যোৱাৰ ডেট হয় পুনে টাউন দেন আমি ৰাতিপুৱা 7টাতে এনেকৈ ওলাই আহিলোঁ আজি আমি বাইক লৈ ওলাইছোঁ বাইকখন তাতে পাৰ্কিং প্লেচ আছে ষ্টেচনত তাতে পাৰ্কিং কৰি মেলি থৈ যাম আমি দেন চাই থাকক আজিৰ ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে ফ্ৰেণ্ডছ স্কিপ নকৰাকৈ চাই থাকিব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব দেই চ' ফ্ৰেণ্ডছ বাইকখিনি ইয়াতে পাৰ্কিং কৰি দিব চ' হে গাইজ আজি আমাৰ ছাৰক মানে মই লৈ যাব লাগে বোলে কোনে সদায় তেখেতে লৈ যাই আছিল আজি গোটেইবোৰ মই কৰিব লাগিব টিকেটো মই কৰিছোঁ আৰু প্লাছ এতিয়া ট্ৰেইন ক'ত কেনেকৈ কেতিয়া আহিব গোটেইবোৰ মোক কৰিবলৈ দিছে আজি ত' আজি ছাৰক মই লৈ যাই আমি যাবলৈ ৰেডি হৈ গ'লোঁ ট্ৰেইন কোনে যায় লগ পাইছোঁ দেই হাই এভৰিৱান আমি পুনে আহি পালোঁ আৰু যোৱাবাৰ যিখন হোটেলত সোমাইছিলোঁ সেইখন হোটেলতে আকৌ আহিলোঁ তাৰে চাহ সমোচাখিনি বিৰাটেই টেষ্টি হয় চ' ফ্ৰেণ্ডছ আমাৰ আগৰ গতে এনেকৈ সমোচা আহি গ'ল আজিৰ নাস্তা ইয়াত যোৱাবাৰো খাইছিলোঁ আমি সমোচা এইবাৰো খাই আছোঁ চ' হাই ফ্ৰেণ্ডছ আমি সমোচা খাই লওঁ দেন লগ পাই আছোঁ আপোনালোকৰ আপুনি এতিয়া ফ্ৰেণ্ডছ আমি ক্লিনিকলৈ ওলাই গৈ আছোঁ তাৰপিছত আহি আমি এঠাইত যাম লাঞ্চ কৰিবলৈ ক'ত যাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ দেন চাই থাকক ভিডিঅ'টো চ' ফ্ৰেণ্ডছ ওলাই আহিলোঁ আমি এতিয়া লাঞ্চ কৰিবলৈ গৈ আছোঁ দেন লাঞ্চ কৰিবলৈ আমি এখন ধাবাত গৈ আছোঁ ধাবাটোৰ নাম হ'ল NS37 বুলি ক'লে আমাৰ অসমৰ কথা মনত পৰি যায় দেন আমি সেই অসমীয়া ধাবা এখনত গ'লোঁ পুনেত বিৰাটেই ভাল লাগিল অসমীয়া জাপিকেইটা দেখি মোৰ মনটো বিৰাটেই খুচ লাগিল যেন অসমত আছোঁ এনেকুৱা ফিল হ'ল জাপিকেইটাৰ ওচৰত মই ফটো কেইখনমান তুলি ল'লোঁ ফ্ৰেণ্ডছ আন্ধাৰ ৰৈছে আন্ধাৰ ৰৈছে ফ্ৰেণ্ডছ আমাৰ খানা আহি গ'ল মাই গড ফ্ৰেণ্ডছ আমি লাঞ্চ কৰি ওলাই আহিলোঁ ফিশ পালেং মান ধুনীয়া নেকি এইটো নহয় মান ধুনীয়া নেকি কোনটো এইটো এইটো তাতে আছে মান ধুনীয়া ধুনীয়াই আছে মান ধুনীয়াহে লাগে আমাক চ' ফ্ৰেণ্ডছ আমি NS37 আহিলোঁ কিন্তু ইয়াত আমি অসমীয়া খানা একো নেপালেও ভাবিছিলোঁ অসমীয়া খানা খাম বাট নাপালোঁ আলু পিটিকা আছিল খালি অনলি তাকো কিমান দাম
কিমান দাম আলু পিটিকা 180 টকা 180 টকাত আমি কিমান আলু কেজি পাই যাম ঘৰতে বনাই খাব পাৰিম সেইকাৰণে নেখালোঁ চ' আমি এতিয়া যাওঁ আৰু কি কৰিম আৰু তাতে কিবা আছে ফ্ৰেণ্ডছ চাবলৈ গৈ আছোঁ কিবা চৰাই আছে চৰাই নহয় ডগী আছে ডগী কিয় বা বান্ধি থৈছে ডগীটোক ডগী আছে ইয়াতে চ' ফ্ৰেণ্ডছ এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ কি কৰিম আৰু কাম বন নাই আৰু এতিয়া ঘৰলৈ যাম ইনজেকশ্যন লোৱা হৈ গৈছে মোৰ দেখিলে খানা কি খালোঁ আমি দেন এতিয়া ঘৰলৈ যাব ওলাইছোঁ দেন ঘৰত যাই লগ পাই আছোঁ দেই ট্ৰেইনত এনেকৈ ল'ৰা এজনে গান গাই আছিলে তো মই ভাবিলোঁ অকণমান কেপচাৰ কৰিলোঁ বহুত ধুনীয়া গান গাই আছিলে ফ্ৰেণ্ডছ তাৰপিছত এজনী সৰু পোৱালী ফ্ৰেণ্ডছ বহুত আমনি কৰি আছিলে পোৱালীজনীয়ে মাকক তাৰ কাৰণে সকলোৱে মিলি তাইক ঝুলনাত ঝুলাই দিছে এনেকৈ বান্ধি পেলাই বিৰাটে ভাল লাগিল তাৰ কাৰণে মই কেপচাৰ কৰি ল'লোঁ হাই এভৰিৱান আজি নেক্সট ডে হয় যোৱাকালি আমি পুনা গৈছিলোঁ নেক্সট ডে মিনছ আজি ছানডে হয় আৰু আজি মই একো ব্লগিং কৰা নাই জাষ্ট দেন যোৱাকালিৰ ব্লগিংটো মই ক্লজিং লোৱা নাছিলোঁ দেন সেইটো কাৰণে মই আহিলোঁ আজি কেমেৰাটো হাতত তুলি ল'লোঁ ক্লজিং লৈ লওঁ বুলি দেন কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব তেনেহ'লে আকৌ আহি আছোঁ নতুন এটা ব্লগ লৈ আজিলৈ বাই